নাই দেখিছনে ঘৰখনলৈ তাৰ চিন্তা শেষত হয় নাই গোটেইখন বিচাৰি দিয়ে এজনী মেনকা নহয় নে গৈ থাকিমগৈ ক'ৰ পৰা আহিলি ঐ ছোৱালী এই জহনীয়া মতাটো ৰাতিপুৱাই ওলাই গ'ল গম পাৱনে সেই মদ খাবলৈ গ'ল এতিয়ালৈকে অহা নাই গম পাইছ এইবোৰ ল'ৰা ছোৱালী লৈ লৈ মই এইখিনি গেলা বোকা গুচকি ঘূৰি ফুৰিবলগীয়া হৈছে আহক আজি ইয়াক যদি মই ফলা কৰিয়ে ফালিব নোৱাৰোঁ মোৰ নাম মেনকা নহয় তাক আজি পটাত পেলাই পিচিম মই ই মদ খালে তাক মাইকী ল'ৰা ছোৱালী কাকো নালাগে এইখন দেখিছ অট'খন বাগানখন চাচোন তই অট'খন বাগানখন ইমান ডাঙৰ এইখিনিখন বাগান এতিয়া এই পাতসোপা মই অকলে কেনেকৈ চিঙো বাৰু দুইটা মতা মাইকীয়ে চিঙাটো সোনকালে হ'ল তাৰ সেইবোৰ খবৰ নাই মদ খাবলৈ পইচা লাগে মুতি দিম আজি মদ বুলি আজি তাৰ মুখত মই মুতি দিম চকে চচাই যাব গোটেই বাতিত অকল খাওঁ কৰি থাকিবি মোকে চুপাই খা বাপৰে তাই মুতনিয়ে খাইছে কেনে মাইকীয়ে বিচাৰি গৈছে ঠিকান নাই তই অকল বৈ খুৱাওঁগে ভিতৰলৈ নি মতা এটাৰ পৰা শান্তি নাই এইখন ঘৰলৈ মোক বুদ্ধি কৰি আনিলে এতিয়ালৈকে শান্তি নাই ল'ৰা বৰ আমনি কৰিছে তোৰ ল'ৰা নাথাকে এয়া আপুনি এইকণ সময়ত ছোৱালীজনী ৰাখিব পৰা নাই নে আহা দেহাজনী বাপে এটাক বিচাৰি গ'লো মদকীটো ক'লে গ'লগে ঠিকান নাই বিচাৰি নাপালো গম পাইছেনে একদম মোক তিতা কেহা লগাইছে আপুনি ছোৱালীজনী ৰাখিব পৰা নাই ৰাখকচোন আপুনি কি ল'ৰা চলিলে ইমান মদকী গোটেইখন এতিয়া এই বাগানখন কোনে চম্ভালিব হে মই দুটাকে ল'ৰা ছোৱালীক চম্ভালিম মই বাগান চাম হা আপুনি চাহৰ জুতি তামোলা জুতি লৈ লৈ বহি আছে আৰু আপোনালোকৰ ঘৰত কাম বন নাই নেকি হে ঘৰে ঘৰে চাহৰ জুতি ল'বলৈ আহে কৈ দিছো আপোনাৰ যদি পুতেক সোনকালে নাপায় আজি পতা বুলি মই মোৰ পৰা কৈ দিছো মতা তাৰপৰা শান্তি নাই ল'ৰা দুইটাই ছিঙিব লাগিব বাপেৰে নাই নহয় বাপেৰে মৰিলে নে খচিলে ঠিকান নাই আহক আজি তাক ভাত ভালকে খুৱাম দেই দুইটাই ধৰি লৈ পতাত পিচিম তই মই ভোট জলকীয়া পিচিম দুইটাই লগাম দেই পকৰে মই দি দিম গোটেই চিঞৰি পাওঁ পাত চিং আমাক পইচা লাগে অৰুণোদয় আঁচনিও একদিন বন্ধ কৰি ৰাখিছে চৰকাৰে দিয়া নাই পাত চিং চাহপাতকেইটা নোহোৱাহেঁতেন যেন আমি লোকৰ ঘৰে ঘৰে মাগি খাবগৈ লাগিল তেনেকেইটালৈকে বিকি যেনে তেনে ঘৰখন চলাই আছোঁ মতা থকাই নথকাই মোৰ একেটাই হৈছে মতা নাইকিয়া হোৱাহেঁতেনে ভাল আছিলে চৰকাৰে বিধৱা বুলি দিলেহেঁতেন অৰুণোদয় বুলি দিলেহেঁতেন এতিয়া মতা থাকিও নাইকিয়া মোৰ এনেকুৱা মতা যে অন্য কোনো তিৰোতাই নাপায় তাকে ভগৱানৰ গীত কামনা কৰিছোঁ দেই এতিয়া মই ধুন চুটিছে ছোৱালী এজনী আমনি কৰিছে তাইক পেলাই থৈ আহিছোঁ ঐ ল'ৰা মৰিলো ঐ ল'ৰা ইমান জোক সোমাইছে গুচি আহ ঐ পাত নিচিঙো আইঅ ইমান জোক সোমাইছে ঐ গুচি আহিছোঁ আই কিমান কাম কৰিবি পাত ছিঙিবলৈ গ'লো পাত ছিঙি সেইখন কাহিনী চেনী জোকে লেওলেকে সোমাইছে এইবাৰ গোহালিটো ইমান লেতেৰা হৈ আছে বৰষুণ দি গোটেই গোহালিটো গেলিলে আমাৰ মতা এটা ক'লো গোহালি সি সেইবোৰ ক'ব নোৱাৰে সি অকল মুতনি খাবহে পাৰে ৰাতিপুৱা মুতনি গধূলি মুতনি কোনোবা এতিয়া মই বাপেকে খং উঠিব একদম জেহেৰ খাই মাৰি থৈ দিম তাক চিনি পোৱা নাই ময়ো শুকানি জীয়েকহে কম নহয় কি আপুনি ছোৱালীজনী লৈ থাককচোন মা ছোৱালীজনী লৈ থাকক ল'ৰা ছোৱালীৰ পৰাও শান্তি নাই মতা এটাৰ পৰা শান্তি নাই মই কলৈ যাওঁগৈ আজি বাপেকে এইখন নলোৱা কটাৰীয়ে যদি তাৰ মই ডিঙি ছিঙিব নোৱাৰো মোৰ নামো মেনকা নহয় আজি মা কালি মাগতে চুৰি তুলি মেলি লৈছো বহি থাকিম আজি ৰাণী হৈ আহক আজি সি তাক আজি মই দাহে ডিঙি ছিঙিম মোৰ গোটেই ঘৰখন শেষ কৰি দিলে মই ল'ৰা ছোৱালী মা ঘৰলৈ কেনেকে লৈ যাম এসোপা এতিয়া পেলো বোলা ধান কেইটামান কুকুৰাকেইটাক উলিয়াই দিওঁগে মতাটোকো বিশ্বাস কৰিব নোৱাৰি ন ভঁৰালত ধান চান নিলেহে মৰিলো মই ইমান গেলিলেও মানুহটোক ক'লো আপুনি ইটা কিছুমান আনি পেলাই দিবচোন সেই ইটা আনি দিব মদ খাবলৈকে চাগে পইচা আছে নে হাতত ঠিকান নাই মতা গোসাঁই ভঁৰালৰ দৰ্জাখনচোন খোল খাই আছে এই হেৰি লাও মূৰা মতাই আকৌ ধান দিছিলে মই মৰি থাকিম আকৌ মা ঘৰলৈ যাবলৈ ধানকেইটা থৈ দিছো ভঁৰালত ধানেই নাই মই মৰি থাকো মতা গোসাঁই গোটেই ধান গালি কি কৰিলে মই
ঘৰলৈ ধান বেছি যাম বুলি থৈছিলো গোটেই ধানকেইটা বেছি সি মদ খালে ঈশ্বৰ মোক কি হ'ব এতিয়া মই এইটো মতাৰ লগত ভাত খাব নোৱাৰো আৰু দেই মই মাৰ ঘৰলৈ গুচি যাবগৈ লাগিব হ'ব দে ৰাখি দে